নমস্কাৰ মোক বহুত ভিউৱাৰ্ছে ফোন কৰি আছিলে যে মোক ঘাঁহৰ বিধান লাগে বুলি। তো এতিয়া বৰ্তমান মই দেখাই আছোঁ মই কোনকেইটা ঘাঁহৰ বিধান বৰ্তমান মই আপোনালোকক দিব পাৰোঁ। আৰু মই লাষ্ট টাইম যিটো ঘাঁহৰ খেতি লগাইছিলোঁ মানে বঢ়াইছিলোঁ এইবাৰ সেই ঘাঁহ খেতিটো মই দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। এইটো আপোনালোকে যিটো দেখা পাই আছে এইটো ছুপাৰ নেপিয়াৰ হয়। বৰ্তমান মই আপোনালোকক ছুপাৰ নেপিয়াৰৰ কাটিংটো মই দিব পাৰিম। আৰু তাৰ লগতে মই আৰু এটা ঘাঁহৰ বিধান মানে বৰ্তমান দুটা ঘাঁহ মেচিউৰ্ড হৈ আছে। আপোনালোকে যদি ইচ্ছা কৰে তো মোৰ লগত যোগাযোগ কৰিব পাৰে, মই এই দুটা দিব পাৰিম। আৰু হ'ল এইটো স্মাৰ্ট নেপিয়াৰ, মই স্মাৰ্ট নেপিয়াৰ আৰু ছুপাৰ নেপিয়াৰৰ বিধানটো মই দিব পাৰোঁ। তো এইটো যিটো দেখা পাই আছে স্ক্ৰীণত এইটো স্মাৰ্ট নেপিয়াৰ হয়। ইয়াৰ লগতে এইটো যিটো দেখা পাই আছে এইটো গিনি। এই তিনিটা ঘাঁহ মই বৰ্তমান দিব পাৰিম। যিটো আপোনালোকে আগত ৰেড নেপিয়াৰটো দেখা পাই আছে, ৰেড নেপিয়াৰটো মই এতিয়া দিব নোৱাৰে আৰু কেইদিনমান লাগিব এইটো মেচিউৰ হওঁতে। আৰু এইটো যিটো দেখা পাইছে এইটো জায়েণ্ট কিংটো মই এতিয়া দিব নোৱাৰোঁ আৰু একমাহমান দেৰি হ'ব। তো বৰ্তমান তিনিটা ঘাঁহৰ বিধান এভেইলেবল আছে। আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এই তিনিবিধ ঘাঁহে আপোনালোকে ছাগলী, গৰু, গাহৰি, ভেড়া যিকোনো জীৱকে খুৱাব পাৰে। সেইটো কোনো নাই যে ছাগলীক মাত্ৰ খুৱাব পাৰি বা গৰুক মাত্ৰ খুৱাব পাৰে, তেনেকুৱা কোনো কথা নাই। আপুনি গৰুৰ ফাৰ্মো যদি কৰি আছে তেতিয়াহ'লে আপোনালোকে এইবিলাক ঘাঁহ লগাব পাৰে। এইটো আগত যিটো ৰেড নেপিয়াৰটো দেখিছে, ৰেড নেপিয়াৰ আৰু আপোনাৰ যিটো খেপালৰ যিটো ছুপাৰ নেপিয়াৰ দেখিছিলে বয়স একেই হয় দুইটাৰ। কিন্তু ছুপাৰ নেপিয়াৰৰ কাটিং এতিয়া ওলাই গ'ল, কিন্তু ৰেড নেপিয়াৰৰ এতিয়া ওলোৱা নাই। মই দেখাই আছোঁ অকণমান কেনেকুৱা হৈ আছে। এইটো চাওক, ইয়াৰ কাটিং আৰু ওলাবলৈ প্ৰায় একমাহ আৰু লাগিব। মানে এতিয়া বহুত কোমল হৈ আছে ঘাঁহটো, মই দেখাই আছোঁ আপোনাক। এইটো চাইছে বহুত কোমল হৈ আছে। মানে একে বয়সৰ যিটো ছুপাৰ নেপিয়াৰৰ যিটো মানে ঠাৰি ওলাই গ'ল, মানে কাটিং ওলোৱা হৈ গ'ল, কিন্তু ইয়াৰ ছেম বয়সত ওলোৱা নাই। মানে আপোনাৰ ছুপাৰ নেপিয়াৰ CO4, CO5 এইবিলাক ঘাঁহতকৈ ৰেড নেপিয়াৰটো অকণমান কোমল থাকে ছেম বয়সত। মই এইটো কোৱা নাই যে বয়স আগা পিছে নহয়, ছেম বয়সত ৰেড নেপিয়াৰটো কোমল হৈ থাকে। আৰু ইয়াৰ পাতত যিটো আপোনালোকে খুং দেখা পাইছে, এই খুংটো কিন্তু নখজুৱায়। যেনেকৈ CO4 মানে বহুত খজুৱাইছিলে, কিন্তু আপোনাৰ ৰেড নেপিয়াৰৰ একেবাৰে খজুৱতিটো নাই। আৰু এইটো যিটো দেখা পাই আছে এইটো মই নতুনকৈ এইবাৰ লগোৱা। এইটো যিটো দেখা পাই আছে এইটো মই আগত 3 লাইনমান মই আপোনাৰ গিনি ঘাঁহ লগাইছোঁ। তাৰপিছত এইটো যিটো দেখিছে এইটো স্মাৰ্ট নেপিয়াৰ হয়। আধাত মই স্মাৰ্ট নেপিয়াৰ লগাইছোঁ আৰু এইটো যিটো আধা দেখিছে এইটো জায়েণ্ট কিং লগাইছোঁ। এতিয়া চাওক, এই যিটো নতুনকৈ লগাইছিলোঁ প্ৰথমতে 4-5টামান কুঁহি ওলাইছিলে, এতিয়া চাওক বহুতখিনি ওলাই গ'ল। এতিয়া মানে এইটো মই ইয়াত বহুত জংঘল হৈ আছিলে মাজতে, তো মই গোটেইখিনি চাফা কৰাই দিছোঁ। মানে মাজে সময়ে আপোনালোকে মানে যিটো মাটিত লগাই নেপিয়াৰ, সেই নেপিয়াৰটো মানে যাতে যিটো আমাৰ অলাগতিয়াল বনবিলাক থাকে বা জংঘলটো ওলায় সেইটো চাফা কৰি থাকিব লাগিব। যদি সেইটো চাফাটো কৰি দিয়া হয় তেতিয়াহ'লে তাৰ যিটো কুঁহি ওলোৱা ইটো থাকে এইটো চাওক খুব বেছিকৈ ওলায়, যদি আমি গুৰিবিলাক চাফাকৈ ৰাখোঁ। আৰু যদি ইয়াত এইবিলাক যিটো দেখিছে এইবিলাক বনবিলাক যেতিয়া ওখ হৈ যাব তো তাৰ তলৰ পৰা মানে কুঁহিবিলাক নোলায় নেপিয়াৰৰ ইমান বেছিকৈ। যদি ওলায় তো পচি যায় লগে লগে। সেইকাৰণে এইবিলাক বস্তু উঠাই দিব লাগে, অলাগতিয়াল জংঘলবিলাক। মানে ইয়াৰ যদি আপুনি 100% প্ৰডাকশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি পানীটো সময়মতে দিবই লাগিব। তাৰপিছত এই জংঘলটো চাফা কৰি থাকিব লাগিব। আৰু আপোনাৰ যিটো জেগাত লগায় তাত যাতে ৰ'দটো ৰাতিপুৱাৰ পৰা আবিৰলৈকে পৰিব লাগে, তেতিয়া আপোনাৰ গ্ৰোথটো বহুত ধুনীয়া হয়। এইটো যিটো দেখা পাই আছে ৰেড নেপিয়াৰটো এতিয়া বহুত হাইট হৈ গ'ল। ইয়াত মই যিটো জেগাত লগাইছোঁ ইয়াত ধুনীয়াকৈ মানে ৰাতিপুৱাৰ পৰা লৈ সন্ধিয়ালৈকে ৰ'দ একেলেঠাৰিয়ে পৰি থাকে। সেইকাৰণে এইটো এৰিয়াত মোৰ ঘাঁহৰ গ্ৰোথটো বহুত ধুনীয়া। মানে গছ গছনিৰ তলত যদি লগাওঁ তেতিয়াহ'লে মই এই গ্ৰোথটো নাপাওঁ, মানে কমকৈ পাওঁ। এতিয়া এই যিটো নতুনকৈ লগাইছিলে এতিয়া নতুনকৈ লগোৱা ঘাঁহটো এতিয়া খুব ধুনীয়া হৈ আহিছে। যেতিয়া মই চাফা কৰি দিলোঁ, চাফা কৰি দিয়াৰ পাছত ইয়াৰ যিটো গ্ৰোথ খুব ধুনীয়াকৈ মানে পিক আপ লৈছে গ্ৰোথৰ। নহ'লে আগতে অকণমান শ্ল'লি গ্ৰোথ হৈ আছিলে।
এইটো চাফা নকৰাৰ কাৰণ এটা আছিলে যে আমাৰ ইয়াত এটা বনৰীয়া মহ আহি আছিলে ৰেগুলাৰলি। তো যদি চাফা কৰি দিয়া হয় তো খালি নেপিয়াৰকেইটাহে থাকিলেহেঁতেন, তো সি গোটেইখিনি নেপিয়াৰ খাই শেষ কৰিলেহেঁতেন। তো সেইকাৰণে প্ৰথম ইয়াক জাৰ্মিনেশ্যনটো হ'বলৈ দিলোঁ। তাৰপিছত যেতিয়া এতিয়া মহ অহা বন্ধ হ'ল, তো সেইকাৰণে মই ধুনীয়াকৈ চাফাটো কৰাই দিলোঁ গোটেই খেতিটো। এতিয়া ইয়াৰ গ্ৰোথ কালাৰ দুইটাই ধুনীয়া হৈছে। তো আজি আৰু বেছি দীঘল নকৰোঁ। মেইন মেছেজটো আছিলে মোৰ ইয়াত বৰ্তমান ঘাঁহৰ বিধানটো এভেইলেবল হৈ গ'ল। যদি আপোনালোকক লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে উইদিন 5 ডেজৰ ভিতৰতে ডেলিভাৰী পাই যাব। অল আছাম ডেলিভাৰী আছে। এইটো নহয় যে আপোনাৰ বাই পোষ্টত নিদিওঁ। এইবাৰ মই গোটেইখিনি ঘাঁহ মই ভাবিছোঁ গাড়ীৰ দ্বাৰাই ডেলিভাৰীটো দিওঁ, কিয়নো বাই পোষ্টত পঠিয়ালে ঘাঁহবিলাক বেয়া হয়। তো সেইকাৰণে গাড়ীত যদি পঠিয়াই দিওঁ তো একদিনতে ডেলিভাৰী হৈ যায়। তো একদিনত ডেলিভাৰী হ'লে আপোনাৰ জাৰ্মিনেশ্যনো খুব ধুনীয়া হয়। তো আপোনালোকে প্ৰয়োজন হ'লে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।